ইতিমধ্যে অসমৰ ৰাজনীতি বা বিদেশীত এটা আৱাজ উঠিছে যে সংগ্ৰামী মহিলা ডাঙৰীয়া এটা টুইট কৰিছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ। ইয়াত লেখা আছে, দো উই আৰ ইন এলায়েন্স উইথ বিজেপি ইণ্ডিয়া ইন দ্য ষ্টেট, উই আৰ ফোৰ্চ টু ৰিকনচিডাৰ আৱাৰ আণ্ডাৰষ্টেণ্ডিং, উই আৰ লুকিং এট আদাৰ অল্টাৰনেটিভ। আই ৰিকুৱেষ্ট প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী, বিজেপি প্ৰেচিডেণ্ট শ্ৰী জে.পি. নাড্ডা and Home Minister Amit Shah to look into the matter. তেওঁলোকে ইয়াত ৰাজ্যপালৰ শাসনক তেওঁলোকে আচলতে তেওঁলোকৰ মতে পচন্দৰ হোৱা নাই, সেইটো ৰিকনচিডাৰ কৰাৰ কথা। আৰু তেওঁলোকে অল্টাৰনেটিভৰ দুটা বিকল্প আছে। হয় তেওঁলোকে তেওঁলোকৰ চৰকাৰৰ এলায়েন্সৰ পৰা পদত্যাগ কৰি তেওঁলোকে বিকল্প হয়তো মৃত্যুৰ মানে তেওঁলোকে বিচাৰিব পাৰে, আৰু দ্বিতীয় তেওঁলোকে কোৰ্টত যাব পাৰে। ইতিমধ্যে তেওঁলোকে কোৰ্টত গৈছে। কোৰ্টত যোৱাকালি ইতিমধ্যে এই কেছটো পৰহি তেওঁলোকে ফাইল কৰিছিল। যোৱাকালি প্ৰথম হিয়াৰিং হৈছিল, আৰু হিয়াৰিঙত কোনো ষ্টে নহ'ল। অহা 5 তাৰিখে কেছৰ ডেট আছে। ইয়াত তেওঁলোকৰ কেছ কৰিছে নেলছন বড়ো আৰু জগদীশ চৰকাৰে। আৰু ইতিমধ্যে আমি লয়াৰ লগত অলৰেডি আমাৰ কথা হৈছে, কেছ আমিও সপক্ষত আমি ফাইল কৰিম। হয়তো প্ৰথম ডেটত আমি 5 তাৰিখে আমি এটেণ্ড হ'ব পাৰিম। আৰু আমাৰ বিশ্বাস আছে যে আদালতত আমি এইটো যে আচলতে সম্পূৰ্ণ সাংবিধানিক বা এই সিদ্ধান্ত যে সঠিক সিদ্ধান্ত, এইটো আমি প্ৰমাণ কৰিব পাৰিম। আৰু মই ভাবোঁ তাত BPF-ৰ নিশ্চয় কাপোৰ খোলা যাব। আৰু দ্বিতীয়তে তেওঁলোকৰ হাতত বিকল্প আছে, তেওঁলোকে হয়তো বেলেগ তেওঁলোকে এলায়েন্সৰ সন্ধান কৰিব পাৰে। কিন্তু মই ভাবোঁ যে আজি এই মুহূৰ্তত তেওঁলোকৰ এইবিলাক সম্পূৰ্ণ নাটক পাইছে। তেওঁলোকে জানে যে বিজেপিৰ পৰা এলায়েন্স খতম হোৱাৰ লগে তেওঁলোকৰ মিনিষ্টাৰবিলাক যোৱাৰ লগে লগে তেওঁলোকে একেবাৰে সৰ্বহাৰা হৈ যাব। কাৰণ তেওঁলোকে জন্মৰ দিনৰ পৰাই ক্ষমতাত থাকি এনেকুৱা অহংকাৰী হৈ গ'ল, এনেকুৱা কিছুমান দুষ্কাৰ্য কৰিলে, জংঘলত চলালে। মই ভাবোঁ তেওঁলোকে যদি শাসনৰ ক্ষমতাৰ পৰা 24 ঘণ্টাও তেওঁলোকে বাহিৰ হয়, তেওঁলোকৰ অধপতনটো হৈছে অলৰেডি। তেওঁলোকৰ নেতা পালিনেতাবিলাক মই ভাবোঁ যে বিভিন্ন ধৰণৰ যিবিলাক ভ্ৰষ্টাচাৰ, দুৰ্নীতি বা বিভিন্ন ধৰণৰ ইলিগেল বা এনেকুৱা ধৰণৰ ক্ৰিমিনেল যিবিলাক কেছ আছে, সেইবিলাকত তেওঁলোকে অলৰেডি ৰাস্তা কেছবোৰ তেওঁলোকে ফচিব। সেয়েহে মই কৈছোঁ এয়া সম্পূৰ্ণ নাটকবাজি। তেওঁলোকে কোনো কাৰণতে এইবাৰ বাচিব নোৱাৰে। আৰু মই ভাবোঁ বিদেশী শান্তিকামী, পৰিৱৰ্তন প্ৰত্যাশী সকলো শ্ৰেণীৰ ৰাইজে অহা দিনবিলাকত এই যে এটা শুভ আৰম্ভণি হ'ল ৰমজান মাহত, ইয়াৰ নিশ্চয় ভাল এটা ফল দেখা পাব। মই এইটো আন্তৰিকতে